যোৱাকালি আৰম্ভ হয় আজি আমাৰ দ্বিতীয় দিন এছিয়ান অলিম্পিকৰ। আজি আমাৰ মেইন ইভেণ্টবোৰ আছে। আমাৰ পল' স্পৰ্ট গ্ৰাউণ্ডত আমাৰ যিহেতু 200 মিটাৰ হাই জাম্প, under-19, under-16 গাৰ্লছ এণ্ড বইজ, আৰু ইয়াত আমাৰ যিটো MS কলেজত কেম্পাছত আমাৰ যিটো ইয়াত জেভলিন থ্ৰ' আপোনালোকে দেখি আছে, জেভলিন, ডিছকাছ, আৰ্চাৰী আৰু আজি আমাৰ চুইমিং, এনেকৈ ডিছকাছ থ্ৰ' হৈ আছে। আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে আমি সমূহ ৰাইজক জনাব বিচাৰিছোঁ যে আজি যিহেতু আমাৰ আপোনালোকে দেখিছে ইমান পাৰ্টিচিপেট আহিছে, ইমান এটা জাক জমকতাৰে আমি আজি আৰম্ভ কৰি ভাবিছিলোঁ, তাতকৈ বেছি আমাক উৎসাহ উদ্দীপনা দিছে। গতিকে আপোনালোকে আমাক সহায় কৰিছে, তাৰ ধন্যবাদ। আৰু ইয়াৰ বিপুল জোনাই ৰাখি ৰাইজে নিজস্বভাৱে ওলাই আহিছে। আৰু আমাৰ যিটো মিচিং সমাজৰ মেইন আমাৰ মিচিং অলিম্পিকৰ মেইন ৰাজকীয় হৈছে গাঁৱত এটা সুস্থ প্ৰতিভা আমি এটা প্লেটফৰ্মৰ ইয়াৰ পৰা চিনাকি হৈ আমি ভৱিষ্যতত এজন মানে সুদক্ষ খেলুৱৈ হিচাপে আমি কেনেকৈ কৰিব পাৰিম, তাৰ কাৰণে আমি ইয়াৰ পৰাই আজি যাত্ৰা আৰম্ভ কৰিছোঁ বুলি আপোনালোকক আমি ইয়াৰ জৰিয়তে জনাইছোঁ। আজি মুঠ কিমানটা ইভেণ্ট খেলাইছে আপোনালোকে? আজি ইভেণ্ট মুঠতে আমাৰ আজি জেভলিন, under-19, under-16 গাৰ্লছ এণ্ড বইজ, আৰু আমাৰ লং জাম্প, under-19 আৰু under-16 গাৰ্লছ এণ্ড বইজ, আৰু আমাৰ আৰ্চাৰীটো হৈ আছে। আৰু তাত পল' গ্ৰাউণ্ডত আমাৰ যিহেতু কমপ্লেক্সত 200 মিটাৰ ৰেচ, হাই জাম্প আৰু এনেকৈ আছে। এনেকৈ মুঠতে আজি 8টামান ইভেণ্ট আজি আৰম্ভ হৈছে। আমাৰতো তাত পল' স্পৰ্ট কমপ্লেক্সত আমাৰ ৰাতি 7টা বজালৈকে হয়, ইয়াত আমি 4টা বজালৈকে সামৰিব লাগিব।